ওম শান্তি। আজিৰ মুৰলী 24 তাৰিখ 5 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাই যি শুনায় তাৰ চাপ তোমালোকৰ অন্তৰত বহি যাব লাগে। তোমালোক ইয়ালৈ আহিছা সূৰ্যবংশী ঘৰত উচ্চ পদ লাভ কৰিবৰ বাবে, সেয়েহে ধাৰণাও কৰিব লাগে। প্ৰশ্ন, সদায় সতেজ হৈ থকাৰ সাধন কি? উত্তৰ, যেনেকৈ গৰমত পাংখা চলালে সতেজ কৰি দিয়ে, এনেকৈ সদায় সুদৰ্শন চক্ৰ ঘূৰাই থাকিলে সতেজ হৈ থাকিব পাৰিবা। সন্তানসকলে সোধে, সুদৰ্শন চক্ৰধাৰী হওঁতে কিমান সময় লাগে? বাবাই কয়, 1 ছেকেণ্ড। তোমালোক সন্তানসকল সুদৰ্শন চক্ৰধাৰী নিশ্চয় হ'ব লাগিব, কিয়নো ইয়াৰ দ্বাৰা তোমালোক চক্ৰৱৰ্তী ৰজা হ'বা। সুদৰ্শন চক্ৰ ঘূৰোৱাজন সূৰ্যবংশী হয়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাৰ সংগত নিজকে পাৰস বুদ্ধি বনোৱা, সম্পূৰ্ণ নিৰ্বিকাৰী হোৱা, কুসংগৰ পৰা আঁতৰি থাকিবা। 2. সদায় এইটো সুখত থাকিবা যে আমি সুদৰ্শন চক্ৰধাৰীৰ পৰা নতুন সৃষ্টিৰ মালিক চক্ৰৱৰ্তী হোৱা। শিৱ বাবা আহিছে আমাক সূৰ্যবংশী কৰি তুলিবলৈ, আমাৰ লক্ষ্য এয়াই। বৰদান: নিমিত্ত মাত্ৰ যিকোনো সেৱা কৰি বেহদৰ বৃত্তিৰ দ্বাৰা প্ৰকম্পন বিয়পাই থাকোঁতা বেহদৰ সেৱাধাৰী হোৱা। শ্লোগান: শিৱ পিতাৰ লগত যুগ্ম হৈ থাকোঁতা শিৱ শক্তিৰে শৃংগাৰ হৈছে জ্ঞানৰ অস্ত্ৰশস্ত্ৰ। ওম শান্তি।